Good morning friends. প্ৰথমতে মোৰ YouTube চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো আৰু এতিয়া মই যাবলৈ ওলাইছো মাহঁতৰ ঘৰলৈ মানে তেজপুৰলৈ আৰু এতিয়া বাজিছে 5টা আৰু এতিয়া লৰালৈকো মই ৰুটি আৰু ভাজি বনাই লওঁ কাৰণ ভাবিছিলো 4টা মানতে উঠিম বুলি কিন্তু 4টা বজাত মই খাৰ নাপালো এতিয়া 4:30 বাজি গ'ল লৰালৈকো সেইকাৰণে মই কামখিনি কৰি লওঁ আৰু আপোনালোকক দেখাম বাৰু মই গৈ থাকোতে ভিডিঅ' কৰিম মই আৰু তেনেহলে ভিডিঅ'টো শেষলৈকে আপোনালোকে চাব এতিয়া আমি যাবলৈ ওলালো আৰু এতিয়া গৈ আছো ঘৰৰ পৰা ওলালো ডিমো পাৰ হলো আমি এয়া ফুলে চাই দিয়া বহুত কুঁৱলী পৰিছে 6টাতে ওলোৱা কথা আছিল অকমান দেৰি হৈ গ'ল 6:40 মানত ঘৰৰ পৰা ওলাইছো বহুত কুঁৱলী লাহে লাহে যাব লাগিব আৰু আপোনালোকক অলপ অলপ দেখাই গৈ থাকিম আমি টাউনৰ পিনে সুমিয়াই দিলে একাতে এতিয়া আমি টাউনৰ মাজেদি গৈ আছো কাজিৰঙা মাজতে আছো আৰু ইয়াতে ৰখিম আৰু আমি ব্লাক টিফিন লৈ আহিছো এয়া খাবৰ কাৰণে এইবিলাক টিফিন আছে আৰু ৰুটি আৰু ভাজি লৈ আহিছো আৰু চাহ লৈ আহিছো বনাই পেলাই হেয়া খাই লওঁ অলপ আগত ৰখি পেলাই ইয়াতে খান পালোহি আমি ইয়াত মানে ৰখিম অকণমান খোৱা চোৱা কৰি লওঁ তাৰপিছত আপোনালোকক দেখাম বাৰু আৰু ঘৰ পাবলৈ হৈছে আৰু কাজিৰঙা পালেহি ঘৰ পাওঁ লাগিয়ে যায় সেয়া এয়া পাইছোঁহে তাত এতিয়া নামিম আৰু পূজা চূজা অকণ কৰি লওঁ টিফিন ইয়াত আছে চাহ বনাই খোৱা বোৱা হৈ গ'ল আৰু এতিয়া যাম আৰু ৰাতিপুৱাৰ পৰা গাড়ীখন চলি আছে সেইকাৰণে অকণমান ৰেষ্টো দিছোঁ গাড়ীখনক আৰু এওঁ এইপিনে মোচামুচি লাগি আছে সেয়াই আৰু বেছি সময় নালাগে আৰু পামগৈ ঘৰ পাবলৈ হৈছে আৰু 10-15 মিনিট আছে আৰু ভাল লাগিছে ঘৰ পাম যেতিয়া সেইকাৰণে আৰু বহুত দিন হ'ল অহা নাছিলোঁ দেখি পেলাই ভাল লাগিছে জেগাখিনি নিজৰ জেগা সেয়াই আপোনালোকক দেখাম বাৰু আমি এতিয়া ঘৰ আহি পালোহি ভালে কুশলে আৰু বহুত ভাগৰ লাগিছে বহুত মানে একদম এলাহো লাগিছে কেতিয়াবা লাগিছিলে যেনে তেনে আমি পালোহি ঘৰ আৰু আপোনালোকক দেখাম বাৰু মই ক'ত যাওঁ ইয়াত আপোনালোকে ভিডিঅ'বোৰ দেখি পাবই আৰু ভিডিঅ'টো শেষলৈকে চাব অলপ চলপ কৰিলোঁ আৰু ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেনেহ'লে অন্য এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আকৌ আহি আছোঁ তেনেহ'লে আজিলৈ বাই বাই